গলো কিছুমান ছোৱালী আহি মোক কয় যে মামা আমাৰ নিযুত মইনাটো বন্ধ হৈ আছে এবাৰ যদি বেংকত টকা যায় ইয়াত বন্ধ হোৱাৰ কোনো কাৰণ নাথাকে যদিহে কলেজৰ প্ৰিন্সিপালে নকয় যে এই ছোৱালীজনী কলেজ এৰি গৈছে তেখেতৰ পইচাটো বন্ধ কৰি দিব লাগে আদাৰৱাইজ ইয়াত বন্ধ নহয় কিন্তু পিছত আমি গম পাওঁ যে বেংক একাউণ্টৰ খেলিমেলিৰ কাৰণে আমি পইচা পোৱাৰ পৰা বঞ্চিত হওঁ কাৰণ বেংকত আপোনালোকে জানে যে EKYC বুলি এটা বেংকৰ এটা মেকানিজম আছে আজি আমি সবে পুঁজি ললো অক্টোবৰ নৱেম্বৰ মাহত আমাৰ একাউণ্টটো আমি EKYC কৰিব লাগে আপোনালোকে নকৰিলে আমি ইয়াৰ পৰা টকা পঠালো আপোনালোকে ভাবে যে চৰকাৰে পঠোৱা নাই আসলতে টকাটো বেংকে ৰিসিভ কৰা নাই বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে কাৰণ একাউণ্টটো ৰেগুলাৰ নহয়